কামত মই সদায় এডভান্স গাখীৰ গিলাচ মোৰ কাৰণে নিচা নহয় নে তুমি যে গাখীৰ খোৱা কেঁচুৱা মতি চলা নাছিল কোনোবা এগৰাকী হাঁহি হাঁহি তোমাক খুৱাবলৈ দি পঠালে এতিয়া তাৰমানে তুমি গাখীৰ গাখীৰ খাই মই বৰ ভাল পাওঁ গাঁৱত সৰুতে এবাৰত 2 লিটাৰলৈকে গাখীৰ খোৱাৰ মোৰ মনত আছে 2 লিটাৰ গাঁৱৰ কথা কোৱাৰ লগে লগে তোমাৰ মা দেউতালৈ মনত পৰিব কিয় তোমাৰ মুখত তোমাৰ বিয়াখনক লৈ দেখা তেওঁলোকৰ সপোনবোৰ চাগে ভাঙি চুৰমাৰ হৈ গ'ল নহয়নে কিমান কষ্টত কিমান কান্দি কান্দি তোমাক বিয়া কৰাই আনিছোঁ একমাত্ৰ ভগৱানেহে জানে দৰাৰ সাজ পিন্ধি ফোনত মাৰ আশীৰ্বাদ লওঁতে মায়ে শেষৰ ফালে কথা ক'ব নোৱাৰি যেতিয়া হুকুকাই কান্দি দিছিল তেতিয়া মোৰ কলিজাটো কোনোবা এজন হেঁচা মাৰি ধৰিছিল তেনেকুৱা লাগিছিল আৰু দেউতাৰ আশীৰ্বাদৰ নামত থুকা থুকি মাতেৰে কেৱল মোক কৈছিল আমাৰ ভেল দুটাহে গাঁৱত আছে জীৱটো কিন্তু তোৰ লগত আছে মানে মোৰ লগত আছে এই কথাকেইটা কৈ থাকোঁতে মোৰ দেউতাৰ মুখখন মোৰ চকুৰ আগত কেনেকৈ ভাঙি আছিল জানা যেন চকুৰে টপ টপকৈ চকু পানী পৰিছিল কিন্তু মুখখনে কন্দা নাছিল অন্তৰখনে কিন্তু কান্দোনত ৰাউছিল এইকেইদিন বহুত কান্দিলোঁ আমি কাইলৈকে যাব না মা দেউতাৰ ওচৰলৈ যাব না কিয় যোৱা গাঁৱলৈ মা দেউতাৰ আশীৰ্বাদ ওলোৱালৈকে আমাৰ বিয়া সম্পূৰ্ণ নহয় মোৰ সেই গাঁৱলীয়া মা দেউতাৰ কথা কৈছা নি বোকা পানীৰ লগত লেটি লৈ থকাই লেতেৰা মা দেউতাৰ কথা কৈছা তুমি সাঁচি কথাবোৰ এনেকৈ কিয় কৈছা মিছা কথা কৈছো নেকি তোমাৰ মৰাৰ মনৰ কথা কৈছো আভিজাত্যৰ ফপোলাই স্বৰূপটোৰ কাৰণে মোৰ লগতে মোৰ মা দেউতাই কম কষ্ট পালেনে গতিকে সেই গাঁৱলৈ তুমি যাব নোৱাৰিবা কিন্তু কিয় মই কিয় যাব নোৱাৰো মোৰ মা দেউতা তোমালোকৰ পৰিয়ালৰ আগত গাঁৱলীয়া মানুহ কাৰণে তোমাৰ মাৰাই চিনাকি দিবলৈ টান পায় মোৰ মা দেউতাক ভুচুং পহ বুলি হাঁহে কাৰণ চহৰীয়া আদব কাইদা মোৰ মা দেউতাই নাজানে যে কিন্তু তুমি যে গাঁৱলৈ যাবলৈ ওলাইছা তুমি জানো গাঁৱৰ নিয়ম নীতিৰ বিষয়ে কিবা জানা নাজানো মই গাঁৱলৈ তেনেকৈ যোৱাই নাই সৰুৰে পৰা মাহঁতে কেতিয়াও মামাহঁতৰ ঘৰলৈ নিনিলে গাঁৱৰ কাৰ ঘৰলৈকে যোৱা নাই তেনেহ'লে গাঁৱৰ নিয়ম নীতিৰ বিষয়ে নাজানিলে তোমাকো গাঁৱৰ মানুহে ভুচুং পহ বুলি নাহাঁহিব গতিকে গাঁৱৰ নিয়ম নীতি নজনালৈকে তুমিও সেই গাঁৱলৈ যাব নোৱাৰিবা তেনেহ'লে মা দেউতাৰ আশীৰ্বাদ তেতিয়ালৈকে নাপাবা কি তাৰমানে তুমি জেদ ধৰিছা নহয় মোৰ মাৰ পৰা প্ৰতিশোধ ল'বলৈ তুমি মোক কষ্ট দি আছা নহয় ঠিক আছে ময়ো গাঁৱৰ সকলো নিয়ম নীতি শিকিহে দেখোঁ তেতিয়াতো মোক গাঁৱলৈ নিবা তুমি মোক এতিয়াৰ পৰা গাঁৱৰ নিয়ম ৰীতি নীতি এইবোৰৰ পৰা জ্ঞান দি যোৱা আৰে মই হ'লো কোম্পানীত চাকৰি কৰা মানুহ তোমাক এইবোৰ কামত মই সময় দিব নোৱাৰিম তুমি বেলেগ ব্যৱস্থা কৰিবা মই ক'ৰ পৰা ব্যৱস্থা কৰি ল'ম তুমিয়ে কৰি দিব লাগিব মই আকৌ পটকে এতিয়া কি ব্যৱস্থা কৰিম কিন্তু মই অকলে মোৰ সম্বন্ধীয় খুৰা এজন আছে মই ডাইটি বুলি মাতো আৰ্মিত চাকৰি কৰিছিল বেছ ফূৰ্তিবাজ মানুহ তেওঁকে কেইদিনমানৰ কাৰণে ইয়ালৈ মাতি দিব পাৰোঁ মোৰো মনটো ভাল লাগিব তোমাৰো ট্ৰেইনিং আৰম্ভ হৈ যাব কেতিয়াকৈ মাতিবা এতিয়া ফোনটো কৰা না আজি আমাৰ ফুলসজ্জা নিশা এইবোৰ কি আৰম্ভ কৰিছে যেতিয়ালৈকে মোৰ মূৰত ধৰি মোৰ শহু শাহুৱে আশীৰ্বাদ নিদিয়ে তেতিয়ালৈকে আমাৰ ফুলসজ্জা নহয় এতিয়াৰ পৰা তুমি বিচনাত থাকিবা আৰু মই মাটিত থাকিম একেখন বিচনাত নাথাকো ময়ো কিন্তু কম যেদিন নহয় নাপাহৰিবা তুমি কি আৰম্ভ কৰিছা বাৰু গাঁৱত ৰাইটিলৈ ফোন কৰা কেতিয়াকৈ আহিব খবৰ কৰা আৰু শুই থাকা মই লাইট তোমালৈ দেই গুড নাইট গুড নাইট এইবিলাক কি হৈছে ইমান ঘনাই হোষ্টেললৈ পুলিচ আহিবলৈ লৈছে যে পুলিচে কিবা সন্দেহ কৰিছে পুলিচে কিয় সন্দেহ কৰিব আৰে মই ড্ৰাগছ খাওঁহে ব্যৱসায় কৰা নাই নহয় তেনেহ'লে বাৰে বাৰে হোষ্টেললৈ পুলিচ কিয় আহিছে ডিএছপি আহিছে ঘাটি বিচাৰি ফুৰিছে ঘাটি কিহৰ ঘাটি গাঁৱৰ ছোৱালী চহৰলৈ ক'ৰ পৰা চাপ্লাই হয় তাৰে ঘাটি বিচাৰি ফুৰিছে আৰে আমাৰ হোষ্টেলটো কি ছোৱালী বিক্ৰী কৰা দোকান বুলি ভাবিছে নেকি এই কোন পুলিচ আহিছে মাত না আমাৰ পাৰ্মিশ্যন নোলোৱাকৈ কোন আমাৰ হোষ্টেলত সোমাবলৈ আহিছে আৰে মাত না পাৰ্মিশ্যন লৈছে কিন্তু কিয় সন্দেহ কৰিছে আমাৰ হোষ্টেলৰ পৰা ছোৱালী বাহিৰলৈ চাপ্লাই হয় বুলি কিয় সন্দেহ কৰিছে গুৱাহাটীতো শ শ হোষ্টেল আছে তাৰ মাজৰ পৰা আমাক কিয় বাছি লৈছে নিশ্চয় আমাৰ কিবা কথাত পুলিচৰ সন্দেহ হৈছে আৰু কি কথাত সন্দেহ হ'ব পাৰে সেই কামবোৰ সোনকালে বন্ধ কৰিব লাগে ওকে মেডাম কি বন্ধ কৰাৰ কথা ভাবিছে কিবা বেয়া কাম মানে কিবা অপৰাধমূলক কাম বন্ধ কৰিব খুজিছে নেকি ভাল কথা
গেটৰ বাহিৰ কৰি গেটখন বন্ধ কৰি দিয়াৰ কথা ভাবিছোঁ। তুমি মানে মানে আপুনি আপোনাক কিন্তু এযোৰ পোছাকত একেবাৰে শুৱা নাই দেই। মানে চিভিল ড্ৰেছত অহাহেঁতেন অকণমান ভাল পালোহেঁতেন। ড্ৰেছত আহিলে আমাৰ হোষ্টেলটো বদনামী হৈ যাব পাৰেতো। জিভাখন হিলি আছে যে নিচা কৰি আছে নহয়? নিচা কৰো ভাল লাগে। নৰ্মেল লাইফটো কিবা এটা মোৰ সহ্য নহয়, আৰ্টিফিচিয়েল যেন লাগে। নিচাত থাকিলে মই পৃথিৱীৰ সঁচা ছবিখন দেখা পাওঁ আৰু তেতিয়াই মানুহটো মই ভাবুক হৈ পৰোঁ আৰু সত্যত থাকিবলৈ চেষ্টা কৰোঁ। সেইকাৰণেই কৈছোঁ নাই, আপুনি যিটো উদ্দেশ্যলৈ ইয়ালৈ আহিছে নাই, ইমান জঘন্য কাম মই কেতিয়াও কৰিব নোৱাৰোঁ। মই নিচা কৰিব পাৰোঁ, কিন্তু নাৰীক সদায় সন্মান কৰি আহিছোঁ। এইটো হোষ্টেলৰ মালিক যদিও মোৰ মা, হোষ্টেলটো কিন্তু ময়ে চোৱা চিতা কৰি আছোঁ, অকল নিচাই কৰি থকা নাই। গতিকে এনেবোৰ কাম লৈ দ্বিতীয়বাৰ ইয়ালৈ নাহিব। ফুৰিবলৈ আহিলেই হ'ল, কিবা ভাল পোৱা বস্তু খাম বুলি ক'লে হ'ল, আনি থ'ম, আনন্দৰে খাব। কিন্তু এইবোৰ কাম লৈ দ্বিতীয়বাৰ ইয়ালৈ নাহিব। মোক ভাল পোৱা বস্তু খুৱাব? অ'কে, আহিম বাৰু, খাম বুলিয়ে আহিম। কিন্তু নিচা মই বেয়া পাওঁ আৰু নিচা কৰা মানুহক চবতকৈ বেছি ঘৃণ কৰোঁ। এনিৱে, মোক গেটৰ বাহিৰ কৰি গেট বন্ধ কৰি দিয়া কথাটো কোৱাৰ আগতে নিজে বেয়া বুলি ভবা কামবিলাক বন্ধ কৰি দিব। আজি 2 বছৰ ধৰি এটা কেছে মোৰ মাথা গৰম কৰি আছে। বাহিৰলৈ ছোৱালী ছাপ্লাই ক'ৰ পৰা হয়? গুৱাহাটীলৈ স্পেচিয়েল ট্ৰেন্সফাৰ লৈ আহিছোঁ এই কেছটোৰ বাবে। ঘাটি বিচাৰি আছোঁ। ঘাটিটো যদি পাই যাওঁ, দোষীক যদি ধৰিব পাৰোঁ, তেন্তে ডাইৰেক্ট ভৰিত গুলিয়াই প্ৰথমতে মাটিত পেলাই দিম আৰু তাৰ পাছত কথা সুধি ফুটবল খেলি থাকিম। এনেকুৱা ধৰণৰ খেল খেলিবৰ কাৰণে আপুনি আমাৰ কেম্পাছৰ ভিতৰত চান্স নাপাব মেডাম। গতিকে কথাবিলাক বেলেগ ধৰণেৰে ভাবিবলৈ চেষ্টা কৰিম। ৰিকিৰ মই মাক হ'ব পাৰোঁ, কিন্তু ব্যৱসায়ত বহুতৰেই বাপেক। গতিকে নেক্সট সন্দেহত ইয়ালৈ নাহিব, লগত প্ৰমাণ লৈহে আহিব। চাহ একাপ খাব নেকি? চাহ খাম, কিন্তু আজি নহয়, বেলেগ এদিন আহিম। এখেতে মোক পচন্দৰ খানা খুৱাম বুলি কৈছে নহয়। খানাও খাম আৰু দুটামান ইম্পৰ্টেণ্ট কথাও পাতিম। অ'কে মেডাম, তেনেহ'লে এতিয়া বলক আপোনাক মই গেটৰ বাহিৰ কৰি থৈ আহোঁ। মোক গেটৰ বাহিৰ কৰিব? ঠিক আছে বাৰু, বলক তেনেহ'লে। অ'কে, আহক না, আহক। কি কৰিবি? জাফৰ আগতে আপুনি কিয় টেনশ্যন আছে? 1 মিনিট ৰ'ব। বৰা চাহ বেলা আছোঁ। আপুনি টেনশ্যন নল'ব মেডাম, ইতিমধ্যে মই বৰাক সকলোখিনি কথা বুজাই কৈছোঁ। আৰু বুজাই থাকিলে নহ'ব, সময়মতে টকাবোৰ দিব জানিব লাগে, নহ'লে কিন্তু মই আপোনালোকৰ কাম বাদ দিব লাগিব। আৰে বাদ দিম বুলি ক'লে আমাৰ কাম বাদ দিব নোৱাৰোতো। এবাৰ আমাৰ লগত হাত মিলাইছোঁ যেতিয়া মৰাৰ দিনলৈকে আমাৰ লগতেই থাকিব লাগিব। আৰু নিজেও যদি ভালে থাকিব বিচাৰিছোঁ, তেতিয়াহ'লে আমাৰ মতে কামবোৰ কৰি যা। কামটো মই কৰি আছোঁ না, কিন্তু মাজে মাজেহে মোৰ বৰ ভয় লাগে। কিয়? টকাৰ লোভত যিটো কাম কৰি আছোঁ, যদি ধৰা পৰোঁ, কিমান দিন যে জেল হয় তাৰ কোনো ঠিক নাই। সেইবুলি মানে বেয়া কাম নকৰাকৈ আছে নেকি? আৰে ভাল বেয়াৰ মাজতেতো গোটেই দুনিয়া এখন চলি আছে। শুন, সদায় কি বাছৰ কণ্টাক্টটো হৈ থাকিবি নেকি? নিজে বাছ কিনাৰ চেষ্টা কৰ আৰু আমাৰ কামবোৰ ভালমতে কৰি যা, এদিন মাল হৈ যাবি। এইখিনি ৰাখ। আৰু 2 দিনতে 2-3 দিনমান ছোৱালী আহিব। ক'ৰ পৰা আহিব লগ কৰিব লাগিব, সেইটো মই পিছত বুজাই ক'ম। অ'কে, ঠিক আছে জনাব। ঠিক আছে। আহিছোঁ। মানুহটো ভয়াতুৰ হ'লেও কোনো কামখিনি ঠিকেই কৰি আছে। চকু ৰাখিবি, মানুহৰ মন সলনি হ'বলৈ বেছি সময় নালাগে। এনেকুৱা ঘনাই পুলিচ আহিবলৈ হ'লে সন্দেহটোতো হ'বই। গতিকে আকৌ বৰষুণ আহিব। আজি যদি বৰষুণ আহে, আমি ঘৰৰ পৰা ওলাবই লাগিব। কিয় মেডাম? বৰষুণৰ পানী কালিয়ে ঘৰটোত সোমাইছে। আচ্ছা। গুৱাহাটীৰ পুৰণা ঘৰবোৰ চাপৰ হৈ পুখুৰীৰ নিচিনা হৈ গৈছে, দেখা নাই? আমাৰ ঘৰটো ওখ কৰাৰো উপায় নাই, নতুনকৈ সাজিব লাগিব। যদি আজি বৰষুণ আহে তেন্তে কি কৰিব? উপায় এটা আছে। 2 দিনমানৰ কাৰণে যি জোঁৱাৰ ঘৰলৈ যাবগৈ লাগিব। সিহঁতৰ ঘৰটো ডাঙৰ আৰু আমি মানুহ 3টাহে, হৈ যাব। শুনকচোন, এই হাউচ নম্বৰ 981 এইটো কোনফালে জানে নেকি? 981 আগুৱাই যাম, অলপ দূৰ গ'লে নাই হে, ৰাতিপুৱাৰ পৰা গোটেইখন ঘুমুটাই ফুৰিছোঁ, ঘৰটো উলিয়াব কোৱা। যদি বেয়া নাপায় ঘৰটো উলিয়াই দিয়ক। মই এতিয়া নোৱাৰিম বুজিছে, কাৰেণ্টৰ লাগি মানুহ মৰিছে, মই নিউজ কৰিব আহিছোঁ। কাৰেণ্টৰ লাগি মানুহ মৰিলে কেনেকৈ? বৰষুণত ৰাস্তাবোৰ কেনেকৈ ডুবি গৈছে দেখিছে? অঁ, গুৱাহাটীৰ ৰাস্তা এজাক বৰষুণতে ৰাস্তাবোৰ ডুবি যায়। লাইটৰ পৰা ছিগি ৰাস্তা পৰি আছিল, কাৰেণ্ট আছিল, এজন নহয় 2জনকৈ মানুহ মৰিছে। গতিকে মই নোৱাৰিম
মানুহ মই আচৰিত কাণ্ড মই বোলে ধৰাটো ক'ত লাগিল ঐ যাদৱ যাদৱ মানুহৰ ঘৰ বাৰান্দাত বাঘ মূৰ্খ সেইটো কুকুৰ হ'ব বিলাতী কুকুৰ নুদুকা চাগে ডাঙৰ হয়নে কাণ চান পৰা কাণ পৰা নে বাঘৰ কাণ পৰা থাকে নেকি বল অকণমানটো গ'লে মইনা ঘৰ পামগে হাউচ নম্বৰ 988 দেখিলি ইহঁত বা এতিয়া আছেনে নাই তাকে নোৱাৰো কেনেবাকে যদি 1 নম্বৰ ঘৰ বেলেগ থাকে পিঠি দবা দব হয়নে এইটো মই ভবাটো যদি হয় তেনেহ'লে ভিতৰত চাগে আমি অহা কথা গম পাইছো যদি কিবা লাইটৰ চুইচ আৰু গম নাপায় মইনা আমাৰ মইনা এতিয়া ঘৰত নাই হ'ব পাৰে অফিচলৈ যাব পাৰে তোৰ বোৱাৰীটো আছে ঐ আমি আহিম বুলি নাজানো নহয় ঐ আমি আহিম বুলি চিনাকিটো পোৱাৰ পিছত তই বোৱাৰী আবদাৰ চাবি আফচোচ চাবি আৰু লগে লগে ট্ৰেইনিং আৰম্ভ হৈ যাব বোৱাৰীক আমাৰ অসমীয়া সংস্কৃতিৰ লগতে ৰীতি নীতি পৰম্পৰা বিষয়ে জ্ঞান দিয়াত হে আমি বা ৰিটায়াৰ হৈ ঘৰত বহি থকা দদাইটোক মাতি পঠিয়াইছিলো ঘৰত এনেই বহি থকাতকে বোলে মই বোলো খবৰদাৰ একদম মই নিজে যাম তই যাব নোৱাৰ মই নিজে গৈ মোৰ বোৱাৰী যদি শিকাই বুজাই এজনী লক্ষ্মী বোৱাৰী কৰি একেবাৰে চুলি তুলি কেঁচা কৰি দদাইকটো হৈ আহিছো বেয়া লাগিছিল বেয়া লাগিব পোচাকটো পিন্ধি হাতত বন্দুকটো লৈ ল'লে গোটেইটো কেশৱদাই আৰু একে হ'ব পিছে এতিয়া এনেকে ৰ'দত থিয় হৈ থাকিম নে তাকেতো পাই ভিতৰৰ ঘণ্টাটো নাবাজিল নেকি এইটো ঘণ্টা নহয় নেকি বা হয়তো এবাৰ মই চুইচাম এবাৰ কেনেকে ল'ব নাজানো প্ৰথমতে এবাৰে বজাইছো কোনো ওলাই নহা দেখি মৰিবলৈ ধৰে চুইচটো হেঁচা মাৰি ধৰি আছে কোনো মানুহ অহা নাই ধৰি আছিলো কাক বিচাৰিছা মানে মইনাটো গিৰিয়েক ঘৈণীয়েক খাল থাকে বুলিহে কৈছো ইজনীয়ে কুকুৰ আমাৰতো ঘৰৰ নম্বৰটো ভুলোৱা নাই একে আছে 981 তেনেহ'লে আপুনিতো আমাৰ মইনাৰ ঘনীয়েক নহয় বিয়া যোৱা এসপ্তাহ হৈছেহে এইজনী আৰু নছোৱালী হ'ব পাৰে মইনা মানে মানুহ মাৰিবি কোন মইনা এইটো কোনো মইনা চইনাৰ ঘৰ নহয় ইঞ্জিনিয়াৰ অনুজ বৰদলৈৰ ঘৰ সেইটোৱে সেই ইঞ্জিনিয়াৰ অনুজটোৱেতো আমাৰ মইনা অনুজটো তাৰ পোচাকি নাম স্কুলীয়া নাম মইনাটো মৰমৰ নাম ঘৰত মতা নাম মাতকচোন তাক দেখাৰ লগে লগে দাইটি বুলি কেনেকে হাবত মাৰি ধৰিব মাতক মোকতো দাঙিয়ে দিয়ে জহনি যোৱা এনে কাম কৰ ঘৰটো যেতিয়া হয় বুলি গম পালো বাহিৰত আৰু কিয় মই নিজৰ চিনাকি নিজে দিম ৰ মই হলো আপুনি যে ক'লে ইঞ্জিনিয়াৰ অনুজ মানে আমাৰ মইনা এই ওচৰ সম্পৰ্কীয় খুৰা মোৰ নাম কনক বৰদলৈ নমস্কাৰ দেই আৰু মই যাদৱ মইনাহঁতৰ একেবাৰে ওচৰৰ লগালগি ঘৰ আমাৰ তাৰমানে তোমালোক গাঁৱৰ পৰা আহিছে নেকি এই ভৰলো গাঁও লখিমপুৰৰ পৰা অকণমান আগলৈ থাকিম বুলি আহিছে নেকি এমাহমান থাকিম ইয়াত এমাহ থাকিবা থাকিব লাগিব কিয় ট্ৰেইনিং দিবলৈহে দায়িত্ব ইয়ালৈ আহিছে
ট্ৰেইনিং অঁ কিহৰ ট্ৰেইনিং বা এই ট্ৰেইনিং মানে আমাৰ বোৱাৰীজনী বোলে অসমীয়া সংস্কৃতি ৰীতি নীতি পৰম্পৰা নিয়ম নীতি এইবিলাক বোলে একোডালেই নাজানে আমাৰ বোকা পানীৰ লগত জড়িত আমাৰ যি সংস্কৃতি লোক সংস্কৃতিৰ কথা অঁ কি মোৰ ছোৱালী গাঁৱলীয়া বোৱাৰী সজাবলৈ আহিছা এইবোৰ বোকা পানীৰ পৰা মোৰ ছোৱালীক মই সদায় আঁতৰত ৰাখিছো কি আছে আমাৰ লোক সংস্কৃতি বুলিবলৈ যিবোৰহে আছে কি নাই আপুনি অসমীয়া লোক সংস্কৃতিৰ বিষয়ে কি জানে একো নাজানো আৰু জানিবলৈ ইচ্ছাও নকৰো অ' চাহ ফটা ঢোল বজাই আছে ঢোল ফাটি চিৰা চিৰি দিলে আপুনি বজাবলৈ এৰা নাই অ' ৰ'বচোন ৰ'ব আপুনি যে ক'লে আপোনাৰ ছোৱালী অ' তাৰমানে আপুনি আপুনিয়ে তাৰমানে সেইগৰাকী চহৰীয়া দাদী এইগৰাকীয়ে সেইগৰাকী ঘৰ সোমোৱা আগতে দেখোন আচল গৰাকীয়ে দৰ্শন হ'ল আমাৰ চাইছো কাকা কি চাইছা তাকেতো কি চাইছে চাইছো কাকা মোৰতো চাইছে আমাৰ গাঁৱৰ তিৰোতাবোৰৰ লগত ক'ত ক'ত অমিল আছে তাকে চাইছো এইটো বয়সত চুলি কোচা গুৰিতে কাটি লৈছে যে ধুতি কুৰ্তা পিন্ধি হাতত ভোৰতাল তুলি দিলে চুলিয়ে দিলে গোটেইটো আমাৰ গাঁও ভকতলা হৈ পৰিল কি ক'লা কি বুলি কৈছা এইবিলাক মাতিছিলে আহি গলো আকৌ দাইটি বুলি কয় কেনেকে থ লাগিছে থ নালাগিব তোমালোক দুইটাক দেখি ময়ে থ লাগি গৈছো চকুৰে দুইটাই কিহে কথা পাতি নুবুজা বুজা ঠিকে বুজি পাইছো মইনা কি বুজাব বিচাৰিছো বুজিছো আৰে দুইটাকে আকোৱালি লৈছে নুবুজে দুটা ঠিকে বুজি দেউতা খাওয়া দাওয়া কৰা নহয় মানে মোৰ ৰাইটি হ'ব তোমাৰ শহুৰ দেউতা বুলি ভাবিলো দেউতাক তুমি যিটো সন্মান দিবা তাইটিকো তুমি সমানেই দিব লাগিব তেনেকে সেৱা এটা কৰা কাৰণ জ্যেষ্ঠজনৰ সদায় ভৰি ধৰি আশীৰ্বাদ ল'ব লাগে ধৰি লোৱা তোমাৰ ট্ৰেইনিং আৰম্ভ হৈ গ'ল গতিকে গুৰুজনা ভৰি ধৰি যে আশীৰ্বাদ এটা লৈ লোৱা ভৰি ধৰিবি ধূলি মাৰি লাগি লেতেৰা হৈ থকা ভৰি ধৰিবি তুমি যি ভাল দেখা তাকে কৰা ভাল হ'ব দেই ভাল হ'ব চেম্পু কৰা চুলি কোচা ধূলি কোপা লগাই ললি যে লগ দিয়ক সেই আশীৰ্বাদটোৱে কামত দিব নহ'লে দেখোন বতাহৰ লগত মিলি যাব জানাব বল ভিতৰলৈ বল পাহৰিছিলো ই জানাব দেই বয়সত মোতকে ডাঙৰ কিন্তু আমি বন্ধুৰ দৰে জানে জানাব মইনা ভোক লাগিছে ভিতৰলৈ হওক মই আপোনালোকৰ ঘৰত খোৱা যোগাৰ কৰোঁ মজা ভাল তোমাৰ একটু পালে আমাৰে ঘৰ আপুনি আমাৰ যি ঘৰলৈ ফুৰিবলৈ দুদিনমান থকাকে আহিছো ভালে। আমাৰ ঘৰত পানী সোমাইছে বাবে সপৰিয়ালে ইয়াতে আছো থকা ঘৰত পানী সোমাইছে থকা ঘৰত পানীৰ লগত চাগে বোকাও সোমাইছে হয়নে বোকা পানীয়ে কিন্তু আপোনাক লগে নাই দেই আপুনি যিমানে বোকা পানীৰ পৰা পলাই ফুৰিছে বোকা পানীয়ে কিন্তু আপোনাক খেদিয়ে আছে
অৱশ্যে আপোনালোকৰ গুৱাহাটী বোকাবিলাক আমাৰ এই গাঁৱৰ লেতেৰা ক'লা বোকাটোহে নহৈছে বগা ঠকঠকীয়া চকচকীয়া ধুনীয়া বোকা নহয়নে হয়নে অ' ব্ৰহ্মাই আদি কৰি জীৱ যত অ' ৰাম 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 বনগৰ কি ফালতু কথা বকি আছ হে আৰে আমাৰ হোষ্টেললে পুলিচ সন্দেহত আহিছে একোটো ক্লু পোৱা নাই গতিকে যিটো সাংবাদিকে সন্দেহৰ ওপৰত ভিত্তি কৰি নিউজ কৰিছে প্ৰথমতে তাৰ মতলব কি জানি লওঁ তাৰপিছত মই তাৰ লগত কথা পাতিম ৰাখ কি হ'ল তাৰমানে সাংবাদিকটো আমাৰ চকীদাৰৰ লগত কথা পতাটো সঁচা কথা কিয় আমাৰ হোষ্টেলৰ পিছত এনেকৈ পুলিচ সাংবাদিক কিয় লাগি পৰিছে মোৰ কিন্তু ডিএছপি মঞ্জুলাৰ ওপৰতো সন্দেহ হয় তাই কিবা ব্যক্তিগত স্বাৰ্থত আপোনালোকৰ পিছত এনেকৈ পৰা যেন লাগিছে তাৰমানে তাই আমাৰ পিছত লাগি থকাৰ একমাত্ৰ কাৰণ আমাৰ এই গাৰ্লছ হোষ্টেলটো নহ'বও পাৰে তাৰমানে ইয়াৰ অন্য এটা কাৰণ ময়ো হ'ব পাৰোঁ হা আপুনি জাফৰ এটা কাম কৰ কাইলৈ হোটেলত এটা পাৰ্টি এৰেঞ্জ কৰিছে আৰু ডিএছপি মঞ্জুলা হ'ব লাগিব কিন্তু আমাৰ স্পেচিয়েল গেষ্ট ঠিক আছে অ'কে আৰু হেৰি এই জাফৰ আগতে আপুনি টেনশ্যন নল'ব অ'কে ঠিক আছে আহিছোঁ থেংক ইউ জাফৰ থেংক ইউ ৰাম 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 ঐ ৰাধা কৃষ্ণ ফটোখন পিছত যাবৰ বাবে পেলাই থ'ব লাগে না বাৰু ৰাবা এই অধৰ্মী কামটো কোনে কৰিছে তুমি জানা নেকি দেৱতা ভগৱানৰ লগত মোৰ কোনো লিংক আপেই নাই নাই মোৰ বাবে আচল ভগৱান হ'ল মানি টকা আজিৰ পৃথিৱীত যাৰ হাতত টকা থাকিব জানিব ভগৱানো তেওঁৰ লগতে থাকিব গতিকে ভগৱানক পাবলৈ প্ৰথমতে টকা লাগিব আৰে টকা হ'লে মাৰ্বলৰ মন্দিৰ বনাই ভগৱানক তাত বহুৱাই দিম আৰু তাৰ পাছত ভাড়াত পোৱা ব্ৰাহ্মণৰ হতুৱাই ডেইলি টিলিং পূজা কৰাম আৰু পূজা পালেতো ভগৱান আহি নিজে নিজে মন্দিৰ পাবহি না কি কোৱা তুমি তুমি ভগৱানক টকাই কিনিবা টকাই কিনি আনি মাৰ্বলৰ মন্দিৰত ফিটিং কৰিবা কৰাই কৰিয়ে আছে মন্দিৰলৈ মোটা অংকৰ দক্ষিণা দিয়া সকলে দক্ষিণাৰ টকাবোৰ ক'ৰ পৰা পায় আপুনিতো নাজানে আচলতে বেছিভাগ টকাই আহি যায় নকওঁ দিয়ক আৰু এইবোৰ ক'বলৈ গ'লে চেঙে হ'ব সেই নহয় কাইলৈ মই হোটেলত এটা পাৰ্টি এৰেঞ্জ কৰিছোঁ পাৰ্টি মানে খানা আপুনিও আহি যাব ৰাতিৰ মহানগৰীৰ মাদকতাৰ সোৱাদ ল'ব তেতিয়াহে বুজি পাব যে পৃথিৱীখন কেনেকে চলি আছে আহি যাব কিন্তু মিছ নকৰিব দেই প্লিজ আহিব দেই তোমাৰ পৃথিৱী কেনেকে চলিছে মই বুজিছো পিছে এতিয়া ফটোখনো কি কম যাদৱ চাওঁ কিয় মাতিছে ভিতৰত যে আমাৰ গাঁৱত আয়তীসকলে কেনেকে নাম বোৱাৰী শিকাই আছিলো ভালে জ্যেষ্ঠজনৰ আগতে উৰণি ল'ব লাগে কিয় ল'ব লাগে বোৱাৰীক বুজাই আছিলো ভাল কাম কৰিলো চাচোন চা ভগৱানৰ অৱস্থা চা পিছত যাব মাজত পেলাই থৈছে এইজনা চাচোন তই কান্দ আহি দিব পাৰিবা ইয়াতে ভাল হ'ব নেকি ওলাওতে সময়তে মানুহৰ চকুত পৰিব এইখিনিয়ে বেয়া হ'ব ইয়াতে ভাল হ'ব এইখন হেৰি এজনী ছোৱালী গাত কাপোৰ বুলিবলৈ মাত্ৰ চাদৰখনে আছে পাই তেনেকুৱা ফটো চৰা ঘৰত থাকে কোনে আহিছে এইখন ইয়াত তেনেকে মই আহিছো কিয় কি হ'ল এই পেইণ্টিংখনৰ দাম কিমান জানা 12,000 টকা 12,000 তাকেতো চাচোন ইমান দাম কিহত ইমান দামটো ল'লে তাকেতো ছোৱালীজনীৰ গাত দেখোন ভালদৰে কাপোৰে পিন্ধাব নোৱাৰিলে ইমান দাম কিয় ল'লে মোৰ ভাল বান্ধৱী এজনীয়ে ৰিয়াক বিয়াত প্ৰেজেণ্ট দিছিল আৰু মই আজি তই দিছো কিন্তু ইয়াত ৰাধা কৃষ্ণৰ ফটোখনহে আছিল ক'লৈ গ'ল সেইখন আঁতৰাই মই এই পেইণ্টিংখন লগাই দিছো চোৱাচোন ৰুমটোৰ সৌন্দৰ্যই বেলেগ হৈ গৈছে নহয়নে ৰুমটোৰ সৌন্দৰ্যই বেলেগ যাবৰ মাজত পৰি আছে জাবৰৰ মোৰ ঘৰ ভগৱানৰ অৱস্থা চা লেইলে চেচে অৱস্থা হৈছে কি মুখলে চাই আছো এই লেংকিজনী তাৰপা আঁতৰাই এখন ভগৱানক চিন্তা কৰি ইমান ডাঙৰ হলো গতিকে তাইকে উচিত চিন্তা কৰি কিবা কয় চোন দিয়া দিব
সেইজনী নি পিছফালে খালত পেলাই দেখে যা খালত পেলাব 12,000 টকাৰ মই পেণ্টিখন খালত পেলাব প্ৰিয়া লগা ওলাই আছো তই সোনকালে কিয় মাতিছ দাইটো ইয়াতে আছে এইবিলাক কি জ্যেষ্ঠজনৰ আগত সদায় উৰণি লৈ থাকিব লাগে শিষ্টাচাৰ কি এইবোৰ কথাটো কোনে শিকাইছে আমি দে তোমালোকে মোৰ ছোৱালী কিবা আপুনি এইটো কেনেকুৱা চোলা পিন্ধি আছে হয়নে চোলা এইটো মই চোলা চোলা নহয় মেক্সি হয় মেক্সি ৰাম ৰাম ছোৱালী বিয়া দিলে যি ঘৰলৈ আহি মেক্সি আহি আছে যে কিয় নাজি নহয় টেক্সি টিকি ঘূৰি ফুৰে যে সেইকাৰণে পিন্ধিছে মেক্সি হাঁহি বন্ধ কৰা অৰিয়া এইবোৰ কথা মই একেবাৰে বেয়া পাইছো আৰু এই পেইণ্টিংখনক এওঁলোকে যি অপমান কৰিছে মোৰ কলিজাত লাগিছে মনত ৰাখিবি আপুনি আহিছে যে দেউতা কিয় হাঁহিছা দেউতা আজিহে কিবা এটা হোৱা যেন লাগিছে জোকৰ মুখত চূণ পৰিলে যেনেকুৱা হয় তোমাৰ মাৰাৰ মুখখনো ঠিক তেনেকুৱাই হৈছে বঢ়িয়া যিটো কাম মই কৰিম বুলি আজিও পৰা নাই আপোনালোকে দুদিনতে কৰিছে বঢ়িয়া ভগৱানক প্ৰাৰ্থনা কৰিছো বৰষুণ যাতে আৰু 2 দিনমান দি থাকে আমাৰ ঘৰৰ ভিতৰত পানী যেন আৰু 2 দিনমান সোমাই থাকে কি তেতিয়া অন্তত ইয়াত থাকিব পাৰিম তোমাৰ মাৰাৰ মুখত আৰু চূণ পৰিব ময়ো ৰং চাব পাৰিম ভাল লাগিব আছো কৰিছে আপোনালোকৰ লগত ময়ো আছো যিটো শিক্ষা মই মোৰ ছোৱালীক দিব নোৱাৰিলেও আপুনি দিছে গতিকে মাজনী মাৰৰ কথা গুৰুত্ব নিদি এখেতসকলৰ কথা মতে চলিবা তেতিয়া অন্তত অসমীয়া ৰীতি নীতি পৰম্পৰা সংস্কৃতিৰ বিষয়ে জ্ঞান পাবা আৰু কাইলৈ মোৰ দৰে আপোনাক হোটেলৰ পাৰ্টিলৈ মাতিছে নহয় যাব দেই তাকো পাৰিলে শুদ্ধ পথলৈ আনিব পাৰি নেকি চেষ্টা কৰিবচোন দেউতাক হিচাপে মই অনুৰোধ কৰিলো পাৰ্টি দাদাৰ পাৰ্টি আপোনালোকক মাতিছে তাকো হোটেলৰ পাৰ্টি যাম হয় বুজিছা যাম চাম খাম কিছু কিন্তু খাম দে পাৰ্টিটোৰ আপুনি হৈছে আমাৰ স্পেচিয়েল গেষ্ট পিছে পাৰ্টিটো কিহৰ আনন্দত সেই কথা আমাৰ মাজত ভাল কেৱল ভাল বন্ধু আমাৰ মাজত প্ৰেম বহুত ভাল পাইছিলো কিন্তু তুমি প্ৰেম দিয়া নাছিলা পিছে পাৰ্টি দিনে ৰাতিয়ে কেৱল নিচা কিনিবলৈ ল'লো সংগ্ৰাম সুখত পৰি ড্ৰাগছ ল'বলৈ ল'লো আৰু মোৰ প্ৰতি থকা তোমাৰ লাহে লাহে কিন্তু মোৰ কথা তুমি এবাৰো চিন্তা কৰি নাচালা আৰু মোৰ কলিজাত জুই লগাই তুমি আঁতৰি গলা আৰু সেই কোনে চুৱে এই প্ৰতিশোধৰ দাবানল হৈ মোক ধ্বংস কৰিবলৈ খেদি ফুৰিছে নহয় জানো যাৰ ফলতে আপুনি কৰিবলৈ উঠি পৰিলে
জানিব আৰু এটা সন্দেহৰ ওপৰত তাতকৈ বহুত আমাৰ বেছি হোষ্টেলটো কিয় বদনামি কৰি আছে যিটো পথেৰে তুমি গৈ আছা ৰাস্তা যদি চেঞ্জ নকৰা তেনেহ'লে তোমাৰ ৰাস্তাৰ কাৰাগাৰৰ মাজত হ'ব কিন্তু সেই ব্যক্তিগত কথাবোৰ ভালকৈ চিন্তা কৰিছা মই মোৰ কাম কৰি থকা নাই বাৰু এইবোৰ কথা এতিয়া বাদ ব'লা ভিতৰলৈ যাওঁ পাৰ্টিৰ সোৱাদ লওঁ নে কি জাফৰ আমি একেখন কলেজতে পঢ়ো আমাৰ আৰু তুমিও ব'লা বহুত দিনৰ মূৰত হোটেলত টেবুল খাই ভাল লাগিব পুৰণি কথা কিছুমান পাকুৰি খানাত বহুত ভাল পাইছোঁ হেৰি নহয় ড্ৰিংকছ দিনে ৰাতি চৰি দে উঠাৰ বাবে আকৌ বেয়া নহয় কিন্তু মোৰ কথা তুমি এবাৰো চিন্তা কৰি আৰু মোৰ কলিজাত জুই লগাই তুমি আঁতৰিব না আৰু সেই গুণা জুয়ে এই প্ৰতিশোধৰ দাবানত হৈ মোক ধ্বংস কৰিবলৈ খেলি ফুৰিছে নহয় জানো যাৰ ফলস্বৰূপে মোক শেষ কৰিবলৈ কি পৰি লাগিছে আৰু এতিয়া ডিএছপি সাহেবৰ হোষ্টেললৈ পুলিচ পঠিয়াই এনকোৱাৰী নামত যি টৰ্চাৰ আৰম্ভ কৰিছা তাৰ অৰ্থ কি হ'ব পাৰে তাৰ অৰ্থ কি তাৰ অৰ্থ এটাই তোমাক যিমানখিনি জানিব লাগে যিটো পথেৰে তুমি গৈ আছা ৰাস্তা যদি তেনেহ'লে তোমাৰ ৰাস্তাৰ কাৰাগাৰৰ অপৰাধীৰ পিছত দৌৰিব পাৰে কিন্তু আফটাৰ পাৰ্টিৰ সোৱাদ লওঁ বহুত দিনৰ মূৰত হোটেলত একেলগে খাই ভাল লাগিব হেৰি নহয় ড্ৰিংকছ নহয় চৰি দে উঠাৰ বাবে আকৌ বেয়া নহয় চহৰৰ ৰং চঙীয়া পোহৰত পবিত্ৰ হৈ আজিও নিজৰ খোজ হেৰুৱাই জঁপিয়াই হলিউড বলিউডৰ চিনেমা চাই চাই আজিও ভাওনা বেয়া পোৱা
নাজানো জননী কিদৰে পাৰিব মই লংকাৰ ৰাজেশ্বৰ শিক্ষাৰ ৰামৰ ওচৰত কদাপি নিজকে নকৰো সৰু জগতৰ কল্যাণৰ অৰ্থে মানৱ ৰূপে লাগি যোৱা বাপেক পুতেক যুদ্ধ লাগি যোৱা ৰাৱণ নীতিখন বাপেক পুতেক ককাই ভায়ে লাগি যোৱা যুদ্ধ
মৰম লগা তুমি পাইছে বুলি দিয়ে পুৰণিখনেৰে তোমাক একেবাৰে লখিমী প্ৰয়োজন তোমাৰ চকুৱে হাঁহিছে ৰাজতে মুঠ কপিছে তোমাৰ হৃদয় খুলিছে মোক কিবা ক'ব খুজিছে তুমি কোৱা কাপোৰ দিদি তুমি কোৱা তোমাৰ হৃদয়ৰ গান দুদিনমান মোক লৈ দেখা তোমাৰ সপোনৰ বাৰু দাইটি মই আপোনাৰ কাৰণে